जब तुम डेली पोस्ट करना स्टार्ट करते हो ना, तब एक अजीब चीज नोटिस होती है। स्ट्रेंजर्स तुम्हारी मेहनत को अप्रिशिएट करते हैं और जो लोग तुम्हें पर्सनली जानते हैं वो बस साइलेंटली देखते रहते हैं। इसीलिए लोगों पर ध्यान मत दो और अपना काम करते रहो। हाय मैं ऋतुराज। आपलोके या শুনিলেই নহয় বেছি বেলেগৰ কথা ভাবি ইমান চিন্তা কৰি থাকি লাভ নাই। আপোনালোকে যদি কিবা এটা কৰিম বুলি ভাবিছে, ভিডিঅ' বনাম বুলিয়ে ভাবিছে বা দোকান এখন দিও বুলিয়ে ভাবিছে বা কিবা এটা কাম কৰিম বুলিয়ে ভাবিছে, যে কোনোবাই কি ক'ব, কোনোবাই বেয়া দেখিব, বেয়া ক'ব, এনেকা ভাবি ইমান বিশেষ লাভ নাই। আপোনালোকে নিজৰ মনে যিটো ভাল ভাবিছে বা নিজৰ মনে যিটো কৰিম বুলি ভাবিছে সেইটো কামত আপোনালোকে লাগি যাওক। এই কথাকেইটা ময়ো মোৰ লগত ৰিলেট কৰিব পাৰোঁ আৰু যিসকলে ডেইলি ভিডিঅ' আপলোড কৰি আছে তেওঁলোকৰ নিজে ৰিলেট কৰিব পাৰিব। যিমান নতুন নতুন মানুহ আহি আপোনাৰ লগত জইন হ'ব, সিমান হয়তো আপোনাক আগৰ চিনাকি মানুহখিনিয়ে ছাপৰ্ট নকৰিব পাৰে বা আপোনাৰ সাথ নিদিব পাৰে। সেইবুলি কি আপুনি কৰিবলগীয়া কামটো এৰি দিব নেকি? তেনেকুৱাটো নহয়। সেইবাবে আপোনালোকে নিজৰ কাম কৰি যাওক। আপোনালোকে যদি কিবা কথাত ফেইল হ'ম বুলি ভয় কৰে তেনেহ'লেতো কি ডাঙৰ কথা। আপোনালোকে এইটো কামত ফেইল হ'ব যোনটো কাম আপুনি কৰি ভাল পায় বা যোনটো কাম কৰিব বিচাৰে। এনেদৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই এটা দুটাকৈ ভিডিঅ' আপলোড কৰোঁতে মোৰ 100 ডেজ ব্লগটো আজি কমপ্লিট হৈছে। কংগ্ৰেচুলেশ্যন বুলি লিখি দিয়ক সকলোৱে কমেণ্টত, ভাল লাগিব। আৰু এটা কথা, এনেদৰে আপোনালোকে মোক মৰম চেনেহ দি যাব, মই আগলৈও মোৰ এই জাৰ্ণিটো কণ্টিনিউ কৰি যাম আৰু নতুন নতুন কাম হাতত ল'ম। এইবিলাক আপোনালোকে দেখিয়ে থাকিব, আপোনালোকক সকলোবিলাক আপডেট দিয়ে থাকিব। আৰু আপোনালোকে এনেকুৱা নহয়, আপোনালোকে যদি কিবা এটা কাম কৰিব বিচাৰিছে বা কিবা এটা কৰিব বিচাৰে, আপোনালোকে এনেকৈ ভাবি নহ'ব মোৰ আমুকটো বস্তু আহি লওক তাৰপিছত আৰম্ভ কৰিম, মোৰ ভাল কেমেৰা এটা আহি লওক তাৰপিছত আৰম্ভ কৰিম, ভাল মাইক এটা আহি লওক তাৰপিছত আৰম্ভ কৰিম। মোৰ কোনো মাইক নাই বা মোৰ কোনো ভাল কেমেৰা নাই, মই নিজৰ মোবাইলৰ যোগেদিয়ে মই ভিডিঅ'বিলাক শ্বুট কৰোঁ আৰু মই নিজে এডিট কৰোঁ। এইবিলাক বস্তু লাহে লাহে আহি থাকিব। এইটো বস্তু আহক তাৰপিছত কৰিম বুলি ভাবি থাকিলে নহ'ব। আপোনালোকৰ হাতত যি আছে, যেনেকৈ আপুনি কৰিব বিচাৰে তেনেকৈ আপোনালোকে ষ্টাৰ্টটো কৰক। ময়ো লাহে লাহে মাইক বা ভাল কেমেৰা এটা ল'ব লাগিব। ময়ো নিজে গম পাইছোঁ মোৰ অডিঅ' কোৱালিটিটো ইমান ভাল যোৱা নাই চাগে, কাৰণ মোৰ এতিয়া মাইক নাই। যিহেতু মাইক লোৱাৰ পিছত আপোনালোকে ইয়াতকৈ ভাল মোৰ অডিঅ' কোৱালিটি আপোনালোকে পাব। এইটোৱে কথা, আপোনালোকৰ সকলোৱে মৰম আৰু ছাপৰ্ট এনেদৰে দি যাব। আৰু যিসকল লোকে মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত চাই আছে, তেওঁলোকে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত মোক ফ'ল' কৰি ল'ব। আৰু মোৰ ইউটিউব চেনেলটো ঋতুৰাজ বিজি অফিচিয়েল বুলি আছে, আপোনালোকে ইউটিউবত গৈ এবাৰ চাৰ্চ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ভাবি আছোঁ তাতো আপোনালোকক মই মোৰ এটা দুটা লং ভিডিঅ' আপলোড কৰিম। আপোনালোকে সেইবিলাক মোৰ ইউটিউব চেনেলৰ যোগেদি চাব পাৰিব। সেইবাবে সকলোৱে যাওক, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ঋতুৰাজ বিজি অফিচিয়েল। থেংক ইউ এভৰিৱান, লাভ ইউ অল। লগ পাই থাকিম।